নমস্কাৰ ভিউয়াৰসকল আমাৰ চেনেল অসমীয়া দিললিপিলৈ স্বাগতম জনাইছো আজি আমাৰ ৰেচিপিত আছে চিকেন ফ্ৰাই বনাবলৈ আমি প্ৰথমে চিকেনখিনি মেৰিনেট কৰি লম মেৰিনেট কৰিবলৈ আমাক লাগিব অলপমান সয়া সস আৰু অলপ জালুকৰ গুড়ি হাতেৰে মেৰিনেট কৰি লম আমি এইদৰে হাতেৰে কৰিলে ভালদৰে মিক্স হয় মেৰিনেট কৰি হোৱাৰ পাছত আমি ঢাকনি মাৰি থৈ দিম পিয়াজ 3টা লৈছো আদা ৰসুন লৈছো আৰু আলু 2টা লৈছো পিয়াজ আদা ৰসুন পিচি লৈছো আৰু আলুটো কাটি লৈছো ফাৰ্স্ট লাগিব আমাক পাঁচফোৰণ জলকীয়া নিমখ হালধি কাশ্মীৰী মিৰ্চ পাউডাৰ চিকেন মছলা জালুকৰ গুড়ি কেৰাহীত তেল গৰম হ'বলৈ দিছো তেল গৰম হোৱাৰ পাছত পাঁচফোৰণ দি দিছো কেঁচা জলকীয়া কিটা দি দিছো এতিয়া আমি মিক্সিত পিছি লোৱা পিয়াজ আৰু আদা নহৰু পেষ্টখিনি দি দিম আদা নহৰু পেষ্টখিনি গোল্ডেন ব্ৰাউন নোহোৱালৈকে লৰাই থাকিম তাৰ পিছত আমি হালধি দিছো কাশ্মীৰী মিৰ্চ পাউডাৰ জালুকৰ গুড়ি আৰু চিকেন মছলা এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো অলপমান পানী দি দিছো লাগি নধৰিবলৈ পানী দিলে সেন্টটো ধুনীয়াকৈ আহে পানীখিনি নুশুকোৱালৈকে এদৰে লৰাই থাকিম পানী ইতিমধ্যে শুকাইছে আলুখিনি দি দিছো আলুখিনি মই এদৰে অলপ দেৰি ফ্ৰাই কৰিম কাৰণ মই আগতীয়াকৈ ফ্ৰাই কৰি লোৱা নাই আলুখিনি আপুনি ইচ্ছা কৰিলে আগতীয়াকৈ ফ্ৰাই কৰি ল'ব পাৰে এইদৰে লৰাই থাকি হাফ ফ্ৰাই কৰিম অলপমান নিমখ এড কৰি দিছো এতিয়া আমি চিকেনখিনি এড কৰি দিছো মছলাৰ লগত চিকেনখিনি ভালদৰে মিক্স কৰি লম আকৌ এবাৰ নিমখ দি দিছো চিকেন ফ্ৰাই সদায় ঢাকনি নিদিয়াকৈ বনাওঁ মই ঢাকনি দিলে ভাপ হৈ যায় গতিকে মই গোটেই ৰেচিপিটো ঢাকনি নিদিয়াকৈ এইদৰে অলপ সময় মূৰে মূৰে লৰাই থাকি বনাওঁ
চিকেনখিনি সিজিছে নাই টেষ্ট কৰিবলৈ আমি চাকু এখনেৰে এদৰে খুচি চাম যদি সফটকৈ সিজি গৈছে ভিতৰলৈকে সোমাই গৈছে চাকুখন তেতিয়া আমি গম পাম যে চিকেনখিনি ইতিমধ্যে হৈছে বেছি সিজিলে চিকেনবোৰ খাবলৈ বেয়া লাগে গতিকে অলপ সফট হৈ থাকোঁতে আমি নমাই দিব লাগে আমাৰ চিকেন হৈ গৈছে ইতিমধ্যে এয়া আমাৰ চিকেন ফ্ৰাই ৰেডি হৈ গ'ল আপোনালোকে গৰমে গৰমে পৰিৱেশন কৰিব পাৰে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব